Hello dosto, welcome to everyone technical boss. আজি মই আপোনালোকক ইউটিউবত ভিডিঅ'ত ভিউজ কেনেকৈ আনে সেই বিষয়ে আপোনালোকক ষ্টেপ বাই ষ্টেপ কৈ যাম। আপোনালোকে সেম তেনেকুৱা প্ৰচেছ যদি ফ'ল' কৰে তেতিয়াহ'লে আপোনাৰ ভিউজ আহাটো 110% গ্যাৰাণ্টি। তাৰ আগতে কওঁ, যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অতি সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটোৰ লগতে প্ৰেছ কৰি ল'ব, কাৰণ এইটো চেনেলত এনেকুৱা কণ্টেণ্টবিলাক আপোনালোকক আপডেট পাই থাকিব আপোনালোকে। চ' আহক ভিউজ কেনেকৈ আনিব পাৰি সেইটো চাওঁ। ফাৰ্ষ্ট আপুনি ভিউজ আনিব হ'লে আপোনাৰ থাম্বনেইলটো ভাল কৰিব লাগিব, আৰু আপোনাৰ যদি থাম্বনেইল ভাল হয় ভিউজ অট'মেটিকলি আহি যাব, কাৰণ 4K আৱাৰ্ছ ৱাটচ টাইম কমপ্লিট কৰা ইমান ইজি নহয়। তাৰ কাৰণে মেইন ইম্পৰ্টেণ্ট হ'ল ভিউজ। আপুনি থাম্বনেইলটো ধুনীয়াকৈ বনাব। ফাৰ্ষ্ট মানে থাম্বনেইল চাই কিনে আপোনাৰ ভিডিঅ'টো ক্লিক কৰিব। ক্লিক কৰিলে অলপ হ'লে আপোনাৰ ভিডিঅ'টো চাব, আপোনাৰ ভিউজো আহি গ'ল, ৱাটচ টাইমো আহি গ'ল। ছেকেণ্ড অপশ্যন আছে আপোনাৰ টেগ। আপুনি যেতিয়া ভিডিঅ' আপলোড দিয়ে টেগ ভালকৈ লগাব লাগে। আপোনাৰ টাইটেলটো কি সেই টাইটেল হিচাপে টেগটো লগাব লাগে। টেগ লগাব হ'লে আপুনি কি কৰিব লাগিব, ৰেপিড টেগ এটা ৱেবছাইট আছে, আপুনি গুগলত চাৰ্চ কৰিব। তাতে গৈ কিনে আপোনাৰ যিটো ভিডিঅ' টাইটেল সেইটো আপুনি পুট কৰিব, তাৰপিছত চাৰ্চ কৰিব। মানে বহুত টেগ আহি যাব। সেই চব টেগবিলাক আপুনি কপি কৰি কিনে আপোনাৰ ভিডিঅ'ত টেগ লগাই দিয়ক আপুনি। এনেকৈ দুটা প্ৰচেছ যদি আপুনি ভালকৈ কমপ্লিট কৰে আপোনাৰ ভিউজ 110% আহিব, গ্যাৰাণ্টি মই কৈ দিওঁ। মোক বহুতে ফোন কৰি আছে, দাদা ভিউজ কিয় নাহে, ভিউজ কিয় নাহে। ভিউজ মই বহুতক ফোনৰ যোগেদিও মই ইনফৰমেশ্যন দিছোঁ ভিউজ এনেকৈ আনিব লাগে, আৰু বহুতক মই দেখুৱাই দিছোঁ ভিউজ কেনেকৈ আনিব লাগে। মোৰো ভিউজ বহুত কম। মোৰ আৰু এটা চেনেল আছে জিয়াউৰ ব্লগছ, সেইটো চেনেলত মোৰ ভিডিঅ' 19টা আপলোড দিয়া হৈছে। ভিউজ আহি গৈছে 1K। নতুন চেনেল হয়, 1K 1.2 800 900 1.5 এনেকুৱা আহি গৈছে। চ' মেইন আপুনি ফ'কাছ কৰিব লাগিব থাম্বনেইল আৰু টেগৰ ওপৰত। আপুনি চাব ৰিপৰ্টাৰবিলাকে আপোনাৰ পেপাৰ কাকত যেতিয়া আপুনি চাই হেডলাইনবিলাক ডাঙৰ ডাঙৰ আখৰে দিয়া থাকে। এতিয়া হেডলাইন চায়ে মানুহে ভিতৰত কি আছে পঢ়ি যায়, নহয় জানো? ইয়াৰ টাইটেলটো ধুনীয়াকৈ দিয়ে তেতিয়াহ'লে আপোনাৰ ভিউজ, মই অলপ আগতেও কৈছোঁ 110% গ্যাৰাণ্টি আহিবই আহিব। চ' আশা কৰোঁ আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ হেল্পফুল হ'ব, আৰু যদি আপোনালোকে হেল্পফুল বুলি অনুভৱ কৰে তেতিয়াহ'লে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।